হ্যাঁ নমস্কাৰ আপোনালোকে চাই আছে ভাঙা টিভি ব্লগ আৰু আজি আমি আপোনালোকক দেখুৱাব খুজিছোঁ এটা বেলেগ ধৰণৰ ভিডিঅ' মানে বেলেগে আৰু কি বেলেগ মানে অনলাইন চাহৰ দোকান এখন মংগলদৈ টাউনত শুভ আৰম্ভণি হৈছে গতিকে আমাৰ ভাঙা টিভি টিমকো নিমন্ত্ৰণ দিলে আৰু আমি আহি উপস্থিত হ'লোঁ ইয়াতে আৰু আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ কাৰণ অসমীয়া মানুহে কিবা এটা কৰিলে আমি সদায় উৎসাহ দিওঁ আৰু ছাপোৰ্ট কৰোঁ ৰচো ভিতৰলৈকে যাওঁ কি আছে সেইবিলাক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইবিলাক চব এই পেলেনীয়া বস্তুৰে বনোৱা হৈছে ঠেকুনা আৰু বহুত কিবা কিবি আৰু এইবিলাক কি এইটো আমাৰ পেকেজিং সিস্টেম হয় পুৰা মছলা এইটো মছলা জিৰা জালুক বা কিবা অন্যান্য কিবা এনে কিবা বেলেগ মছলা নেকি এইটো আমাৰ এইটো বেলেগ মছলা আমি স্পাইচেছ বনাওঁ আচ্ছা আৰু এইবিলাক বেলেগ ধৰণৰ মছলা আৰু ইয়াতে বহুতখিনি আছে মই দেখুৱাইছোঁ এইবিলাক আছে চববিলাক মছলা আৰু ইয়াতে কাষ্টমাৰ বহুতখিনি আহিছে এতিয়া বৰ্তমান নতুন বুলি আৰু এয়া ব্ৰেড ৰিপুজৰ ব্ৰেড এইটো কি বনাব वेज सैंडविच अच्छा यार की दिबी बटर होता है मेयो और वेजीज का कॉम्बिनेशन है आपका हाँ इसमें आपको बटर का लेयर होगा मेयोनीज का कॉम्बिनेशन होगा अच्छा বনাইছোঁ বাৰু ধুনীয়াকৈ কি বনোৱা এয়া চাওক আপোনালোকে দেখা পালি নবনাওঁতে এখন ভাল হ'ব আৰু বনোৱাৰ পিছততো আৰু জিভা পানী পৰিব এই চাওক কি ধুনীয়াকৈ বনাইছে গুৱাহাটীৰ পৰা আহিছে তোমালোকৰ ঘৰ গুৱাহাটী নেকি গুৱাহাটী এয়া আচ্ছা হিন্দী অলপ মই কম বুজি পাওঁ কিন্তু সিহঁতে অসমীয়াও জানে কিন্তু হিন্দীতে কৈ থাকে দেখোন অসমীয়া নকয় চাহ এই কাষ্টমাৰ আহিছে বৰ্তমান চাহ ৰেডি নেহি হোৱা ইয়াত বাটাৰ এনেকৈ ধুনীয়াকৈ ছেকেণ্ড পিচি দিছে এইটো বাটাৰ কিतना रुपया कितना दाम আমুল আচ্ছা আৰু সিহঁতৰ লগত ময়ো অলপ হিন্দীত কথা পাতোঁ আছোঁ অলপ থোৰা জানতাহে বুলি আৰু কিনো বকোৰ আছোঁ ময়ো নাজানোৱেতো এনে কথা পাতোঁ ফাৰ্ষ্ট मैं खा के टेस्ट करके देगा मैं हिंदी नहीं जानता है অসমীয়া তাৰমানে মই এইটো আপুনি বনোৱাৰ পিছত ধুনীয়াকৈ মই খাম কিন্তু অসমীয়া বুজি পাই কিন্তু ক'ব নাজানে অসমীয়া জানতা হে আচ্ছা ভাবিব কি গুজৰাটতহে আছোঁ নে মুম্বাইতহে আছোঁ ইয়াৰ মানুহ হলটি বাৰু যা নহওক বাৰু যি মানুহৰ লগত যি কথা পাতিব লাগে বাৰু এয়া ধুনীয়াকৈ বনাইছে এয়া চাহ আৰু ইয়াতে গোটেই এইবিলাক মাটিৰে নিৰ্মিত কাপ আৰু আচৰিত ধৰণৰ আপোনালোকে দেখিব আপোনালোকে ঢেকুনাৰে আমি যিহেতুকে তাতে আমি পেলেহে দিওঁ ঢেকুনাবিলাক ইয়াতে ধুনীয়াকৈ পাত বনাইছে সেই পাততে ধুনীয়াকৈ চাহ দিব আপোনালোকক আৰু মই সেইবিলাক দেখুৱাবলৈ চেষ্টা কৰি থাকিম আৰু এয়া অনলাইন চাহৰ প্ৰথমবাৰৰ কাৰণে অনলাইন চাহৰ কিনো বস্তুটো তাকে আহিলোঁ দাদাই মাতাৰ কাৰণে বিজয় দাই আৰু ধুনীয়াকৈ পুকিল আহিছে মোৰ লগত কেনেকুৱা অনুভৱ হৈছে চাহটো খালি নে নাই এনেই খালি নে ভাল লাগছি নে নাই চাহ বেলেগত সি একবাৰহে খাই সি দুইবাৰ খাই দিলা জুতি ভাই পেলাই আৰু আপোনালোকে অনলাইন চাহৰ দোকানখন ক'ত আছে বুলি মংগলদৈ টাউনত আহিলে হাবাথুৰি খাব নালাগে ইফালে মেইন টাউনত যায় আৰু ইয়াৰ ওচৰত আছে বনঅংশ তাৰ তলত আছে বাটাৰ আৰু বাটাৰ সন্মুখতে আছে এইখনেই হ'ল অনলাইন চাহৰ দোকান আৰু এইখন শুভ আৰম্ভণি কৰিছে বিজয় দা আৰু বিজয় দাৰ ওচৰলৈ যাম বাৰু আৰু কি কয় মনৰ কথা অলপমান জানিবলৈ চেষ্টা কৰি থাকিম আৰু দাদাৰ ওচৰত আহিছোঁ ধুনীয়াকৈ কি কয় আপোনালোককো ভাষ্য শুনাম আপুনি কৰিছে দাদা কেনেকুৱা অনুভৱ হৈছে ভাল লাগিছে হয় আচ্ছা আৰু এইটো যদি চাহ অৰ্ডাৰ কৰিব লাগে ক'ত কৰিব আমাৰ নাম্বাৰ আছে নাম্বাৰটো বাৰু মই বাৰু ওপৰত দি দিম ডিছক্ৰিপশ্যনত এই নাম্বাৰত কল কৰিলে পাই যাব আৰু এয়া বনসংঘৰ ওচৰত আয়েল ঘোষৰ ওচৰত আৰু এইখিনি কি বুলি কয় মেইন হেৰিটো বাটাৰ চকৰ সন্মুখতে পাব আপোনালোকে অনলাইন চাহৰ ইয়াতে কিমান দামৰ পৰা চাহবিলাক আছে আমাৰ 10 টকাৰ পৰা আছে 10 টকাৰ পৰা হ'ল 10 টকা আৰু হাইয়েষ্ট হ'ল 80 টকা হাইয়েষ্ট 80 টকা 70 টকাৰ লাগি থাকিব 60 70 50 আছে আৰু কি পাব ইয়াতে চেণ্ট্ৰিজ পাব তাৰপিছতে মেগী পাব 3-4 পিচ মান হ'ব আমাৰ চেণ্ট্ৰিজ মেগী এইবিলাক বস্তু তাত লাগি দিব যাব মেগীৰ দামটো কিমান হ'ব মেগী আমাৰ আছে ফেচ এয়া চাওক ইয়াতে মেনুখনত মই বাৰু দেখুৱাম ধুনীয়াকৈ এইখনে মেনুখন আৰু সেই নম্বৰত যোগাযোগ কৰি আৰু লৈ যাব পাৰে দিবা যাব নে ইয়ালৈকে নিবা ভাল হ'ব দিব যাব আমাৰ দিব যাবৰ ব্যৱস্থা আছে আচ্ছা আৰু চাহটো দিয়াৰ পিছত কিমানমান মিনিট থাকিব এইটোত আমাৰ যিটো বাক্স আছে বাক্সটোত আপুনি 30-40 মিনিট গৰমে থাকিব আমি যিটো গৰমত চাহটো দিয়া হয় সেই গৰমটোত আপুনি পাই যাব সেই যিটো গৰমতে চাহটো পায় আৰু সেইটো গৰমতে পাব 30-40 মিনিটৰ ভিতৰত আৰু ইয়াতে ধুনীয়াকৈ এইবিলাক আছে পেকেটিংবিলাক এয়া আৰু দাদা এইবিলাক মাটিৰে বনাইছে নেকি কাপবিলাক মাটিৰে
আৰু আপোনালোকে চাওক কোনো ভেজাল নাই আৰু ছাইড এফেক্ট নাই ইয়াতে মাটিৰে বনাইছে কাপবিলাক আপোনালোকে চাহৰ কাপত বা এইবিলাকত খায়ে থকা যায় আৰু এই বস্তুবিলাক খাই চাওকচোন আপোনালোকে ইমান ধুনীয়াকৈ আমাৰ দাদাই আমাৰ ল'ৰাই যে এনেকৈ ঘৰত বহি নাথাকি এইবিলাক কৰি ওলাই আহিছে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু ইয়াতে দাদা আজিৰ পৰা উদ্বোধনী হৈছে নে আচ্ছা আচ্ছা এয়া আজিৰ পৰা উদ্বোধনী হৈছে আৰু সকলোবিলাক মই দেখুৱাইছোঁ এতিয়া ধুনীয়াকৈ কোন কোন আহিব ভান্তি মেধি আচ্ছা ভান্তি মেধি আহিব তেওঁ উদ্বোধনী কৰিব আৰু মই বেছি দেৰিলৈকে নাথাকোঁ মোৰো অলপ কাম আছে বেলেগত আৰু ধুনীয়াকৈ ইয়াতে ফিটা চিটা কাটিব আৰু এইখনে হ'ল সেইখন চাওক আৰু বৰষুণৰ কাৰণে আজি মানুহবিলাক কম দেখা পোৱা গৈছে ইয়াতে আৰু ইমানখিনি সময় দি ভিডিঅ'টো চাই থকাৰ বাবে সকলোলৈকে বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মংগলদৈ টাউনলৈ আহক আৰু অনলাইন চাহৰ দোকানত আহি একাপ তৃপ্তিৰে চাহ খাই যাওক ধন্যবাদ জয় আই অসম।